এভৰিৱান আপোনালোকৰ সকলোৱে মোৰ চেনেল উমাছ ব্লগলৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ কেনে আছে আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। মোৰ ভাল। নতুন বছৰৰ প্ৰথম দিন ব্লগ কেতিয়াবাই ক'ব নোৱাৰোঁ, কিন্তু আজি ষ্টাৰ্ট কৰিছোঁ। সকলো লোকে নতুন বছৰৰ বহুত শুভেচ্ছা যাচিলোঁ। এই নতুন বছৰ 2022 সুখময় মংগলময় হোৱাৰ কাৰণত সকলোৱে কুশলে থাকক তাৰে কামনা কৰিছোঁ। আজি বছৰৰ প্ৰথম দিন, আজিৰ পৰা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। বহুত দিন হ'ল ব্লগ ষ্টাৰ্ট কৰা নাই। আজি কৰিম কালি কৰিম তেনেকুৱাকৈ থাকি যায়, আৰু মই সঁচাকৈ সময় মিলাব পৰা নাই। তাৰপিছতে মই ভাবিলোঁ নাই, নতুন বছৰত ষ্টাৰ্ট কৰিব লাগিব। গতিকে আজি ফাৰ্ষ্ট জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বছৰটো আজি প্ৰথম দিন। প্ৰত্যেক বছৰ আমি ফাৰ্ষ্ট জানুৱাৰীত মন্দিৰ যাওঁ, ঘৰৰ কুশলৰ কাৰণে চাকি এগছি জ্বলাবলৈ। এতিয়া আমি ওলাইছোঁ মন্দিৰত, এওঁ আৰু মই ওলাইছোঁ এতিয়া মন্দিৰলৈ যাওঁ। আৰু ক'ত যাওঁ, আজি দিনটোত কি কৰোঁ আপোনালোকক নিশ্চয় দেখাবলৈ চেষ্টা কৰিম। আজি ফাৰ্ষ্ট জানুৱাৰীত আৰু এটা কথা, আমি ঘৰত নেথাকোঁ, আমি অলপ লং জাৰ্ণিত যাওঁ, ফুৰিবলৈ যাওঁ। ক'ত যাওঁ আজি তেনেকৈ প্লান কৰি থৈছোঁ, কিন্তু ক'ত যাওঁ কি কৰোঁ তাত গ'লে গম পাম। কিয়নো এতিয়ালৈকে এটা ঠাইত আমি যাম বুলি ডিচাইড কৰি থৈছোঁ, কিন্তু কি হয় ক'ব নোৱাৰোঁ। চাওঁ বাৰু আগলৈ, আপোনালোকে নিশ্চয় চাবলৈ পাব। আমাৰ চাকি দিয়া হৈ গ'ল। এতিয়া আমি এফালে অলপ যাওঁ, গৈ পিনে আকৌ ঘৰত যাম। ঘৰত গৈ আকৌ ড্ৰেছ চেঞ্জ কৰি মেলি ওলাম। ক'ত যাম আপোনালোকক নিশ্চয় দেখাম। এওঁৰ মই হাই, দেখিছে আপোনালোকে মই ড্ৰেছ চেঞ্জ কৰি ওলালোঁ। এতিয়া আমি 2022 চনৰ প্ৰথম যাত্ৰা। ক'ত যাওঁ কি কৰোঁ আপোনালোকে নিশ্চয় মোৰ ব্লগত চাবলৈ পাব। গৈ আছোঁ, এতিয়া ওলাইছোঁ, এতিয়া মাৰ্কেটে পাইছোঁ। গৈ আছোঁ লাহে লাহে। ইয়াত মই আৰু হাজবেণ্ড। নিউ ইয়েৰ শুভেচ্ছা। গৈ আছোঁ। তেনেহ'লে ব'লক, আজি ক'ত যাওঁ কি কৰোঁ নিশ্চয় দেখাম আপোনালোকৰ। বহুত দিনৰ মূৰত মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। ভাবিছোঁ ধুনীয়াকৈ আজি ব্লগ কৰিম। তেতিয়াহ'লে ব'লক, গৈ আছোঁ। আমি পালোহি, গেটৰ ভিতৰত সোমাইছোঁ। এতিয়া মানুহখিনি দেখিছোঁ একেবাৰে কম, চাগে প্ৰথম দিন কাৰণে মানুহবোৰ কম আছে। এতিয়া গৈ চাওঁ, আগলৈ গৈ আছোঁ। গৈ আছোঁ। বিহু দলটিত যিসকল সাংস্কৃতিক দলে আজি এই অনুষ্ঠান পৰিৱেশন কৰিব। আহি পালোহি, উখল মাখল পৰিৱেশ, বিৰাট ভাল লাগিছে। মোৰ পাছফালে দেখিব পাইছে, এয়া চাওক। তাত বিৰাট ভিৰ, একেবাৰে ঠেলা হেঁচা হৈ গৈছেগৈ। গৈ আছোঁ, এয়া বিৰাট ভাল লাগিছে পৰিৱেশটো। কেনেকুৱা লাগিছে ইয়াত আহি? কেনেকুৱা লাগিছে? ভাল লাগিছে, চাৰিওফালে বিৰাট ভাল লাগিছে মুঠতে।
আপোনালোকে আহিব, 3 দিন কাৰ্যসূচী আছে, ইয়াত আহিব পাৰিব আপোনালোকে। ভিতৰ গৈ আছোঁ এতিয়া। ভিতৰ ফালে পৰা এনেকুৱা ষ্টল দিছে, তাত ষ্টলত ওচৰত যাওঁ, কি আছে চাওঁ তাত গৈ। ইয়াত কি ধুনীয়াকৈ এনেকৈ বাঁহ দি বনাই দিছে, দেখিছেনে? ইউজ মি, বহুত ভাল লাগিছে। এইটো যাতে মানুহবোৰে ব্যৱহাৰ কৰক। আমি সোমাইছোঁ উজ্জ্বল আত্মসহায়ক গোট। এয়া চিয়াল ৰুটি, তিলৰ আচাৰ লগত কণী বইল আছে। এইখিনি আমি এতিয়া ট্ৰাই কৰিম, খাই চাওঁ কেনেকুৱা লাগে। চিয়াল ৰুটি ট্ৰাই কৰিছোঁ, কেনেকুৱা হয়। ৰুটিখিনি খালোঁ, বহুত ভাল লাগিলে, ইমান টেষ্টি বনাইছিলে, বহুত ভাল লাগিলে। আৰু কিবা কিবি ট্ৰাই কৰিম, কি আছে চাওঁ। ইয়াত বহুত ডাঙৰকৈ পাতিছে, ক'ত যাওঁ ক'ত নাযাওঁ এনেকুৱা লাগিছে আৰু বিৰাট ভাল, বহুত ভাল লাগিছে। আপোনালোকক দেখাব বিচাৰিছোঁ খোৱা ষ্টল দুফালে বহিছে, ইয়াত বেলেগ ইয়াত বেলেগ। মই আপোনালোকক দেখাব বিচাৰিছোঁ ইয়াত এখন, ইয়াত আমি এতিয়া নেপালী ডিছ যিটো ট্ৰাই কৰিছোঁ, আমি ইয়াৰ পৰা ট্ৰাই কৰি আহিছোঁ। ইয়াত এখনো বহিছে, এয়া ইয়াত বেলেগ ষ্টলত আহিছোঁ। ইয়াত কি আছে চাম, ইয়াত কি পায়। যদি কিবা জনগোষ্ঠীৰ খাদ্য পায় নিশ্চয় ট্ৰাই কৰিম। ইয়াতো একে খাদ্যখিনিয়ে দেখি আছোঁ। সুৰভি আত্মসহায়ক গোটত সোমাইছোঁ, কি আছে ইয়াত চাওঁ। বাইদেউ এইটো কি হয়? কিমান প্ৰাইচ? কিনিলোঁ 200 কৈছিলে, 150 টকাত কিনিলোঁ এই বাইদেউ এগৰাকীৰ পৰা। মই প্ৰথম বনি কৰিছোঁ হেনো। এতিয়া আমি বেলেগ ফালে যাওঁ, এইফালে ইটো ছাইড ঘূৰি আহিলোঁ। এতিয়া এইটো ছাইড যাওঁ, এইটো ছাইড আপোনালোকে বহুত ধুনীয়া পৰিৱেশ। আমি প্ৰথম ভাবিলোঁ সেইফালে বজাৰৰ ফালে কি আছে তাত চাই লওঁ, তাৰপিছতে এইফালে আহিম বুলি ভাবিলোঁ। তাত এতিয়া গৈ আছোঁ, ঢেৰ মানুহ, বিৰাট ভাল লাগিছে। এতিয়া তাত যাওঁ, ইয়াত কি আছে আৰু পৰিৱেশবোৰ সঁচাকৈ বহুত ভাল লাগিছে। পাৰিলে আপোনালোকে আহিব, ইয়াত এনজয় কৰিব। ইয়াৰ যিটো পৰিৱেশ বিৰাট ভাল লাগিছে। যদি নাহিলোহেঁতেনতো মিছ কৰিলোঁহেঁতেন, বহুত ভাল লাগিলে। আপোনালোকক দেখাব বিচাৰিছোঁ, টাৱাৰ নিচিনা বনাইছে, চাগে কি টাৱাৰ বুলি কয় মই নাজানো ভালকৈ, কিন্তু বহুত ধুনীয়াকৈ মানুহবোৰে গোটেইখিনি ইয়াৰ পৰা গোটেই পৰিৱেশটো এনজয় কৰিব পাৰিব ওপৰত উঠি। মই উঠিব নোৱাৰোঁ, সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু পৰিৱেশটো দেখিছে, পাছফালে পৰিৱেশটো চাওক, বিৰাটেই ধুনীয়া পৰিৱেশ, মই কি ক'ম। ইয়াত আমি দেখিছোঁ গ্ৰীণ টি থৈছে এনেকৈ। ইয়াত আপুনি যদি আপোনাৰ বহুত টায়াৰ্ড লাগিছে, আপুনি গ্ৰীণ টি খাব। আপোনালোকে বাইদেৱে ক'ব, বাইদেউ ইয়াত গ্ৰীণ টি আছে? হয়, গ্ৰীণ টি আছে। আৰু হেৰি কি আপোনালোকে ইয়াতে উৎপাদন কৰা নে? হয়। এইটো আমি কিনিব পাৰিম? হয়। কিমান আপোনাৰ কিমান ৰেট? 50 গ্ৰামৰ পেকেটটো আপোনাৰ 90 টকা আৰু 100 গ্ৰামৰ পেকেটত 180 টকা। ঠিক আছে, ভাল লাগিল। মই ল'লোঁ গ্ৰীণ টি, চাওঁ কিমান খিনাওঁ, একেবাৰে শকত হৈ গৈছোঁ। গ্ৰীণ টি খাই কিমান খিনাওঁ। এইটো নিজে উৎপাদন কৰা, বাইদেৱে কৈছে ঘৰতে নিজে হাতেৰে বনোৱা। চাওঁ, খাই চাওঁ কেনেকুৱা লাগিব, নিশ্চয় ভাল লাগিব। আমি তলফালে যাওঁ, ইয়াত দলং বনাইছে, বাঁহৰে দলং, বিৰাট ধুনীয়াকৈ সজাইছে বেলুন দি, দেখিছেনে?
ওপৰৰ পৰিৱেশটো চাওক। দলঙত খোজকাঢ়ি বিৰাট ভয় ভয় লাগিছে, ভালো লাগিছে, বহুত ধুনীয়াকৈ বনাইছে দলংখন। ইমান মানুহ ফটো তোলাত ব্যস্ত দেখিছেনে মোৰ পাছফালে। ইয়াতো ষ্টল বহিছে আপোনাৰ নদী ইপাৰে মঞ্চ, নদীৰ ইপাৰে আপোনাৰ ষ্টল বহিছে। কি ষ্টল মই আপোনালোকক নিশ্চয় দেখাম। দেখিব পাইছে ডিব্ৰুগড়ৰ পৰা আহিছে দাদা, ইমান ধুনীয়া ধুনীয়া কাঠৰ বস্তু থৈছে। লগতে আপোনাৰ কি কি আছে মই আপোনালোকক ধুনীয়াকৈ দেখাম। বিৰাট ভাল লাগিছে, মই ভালকৈ চাব লাগিব, কিবা এটা নিব লাগিব ইয়াৰ পৰা। ৱাল হেংগিং ইয়াত দেখিছে, বিৰাট ধুনীয়া লাগিছে এইটো। আৰু এই সৰু সৰু চৰাই থকা ব্লুটো আনকচোন। মই এইটো চাইছোঁ আপোনাৰ 850 কৈছে, বহুত দাম লাগিছে মোক। সেইটো আপোনাৰ কাঠৰ হয়, মানে মেলামাইনৰ নহয়। ইয়াত কাণফুলি দোকান আছে মনেৰি। থাকোঁতে মই লগ পালোঁ জোনমণিক। জোনমণি মাৰ্কেটাৰ হয়, মাৰ্কেটাৰ দোকান আছে। মই জোনমণিৰ পৰা প্ৰায় বস্তু লৈয়ে থাকোঁ। হাই জোনমণি, কি খবৰ? তুমি ইয়াত ষ্টল দিছা? কেতিয়া? আজি দিছা আৰু? আজিৰ পৰা দিছা। শুভেচ্ছা থাকিল দেই, তোমাৰ দোকান যাতে ভালকৈ বিক্ৰী কৰিলে। মই আপোনালোকক জোনমণিৰ দোকানটো দেখাই দিছোঁ, আৰু তাইৰ কালেকশ্যনখিনি সঁচাকৈ বহুত ভাল। আৰু আপোনালোকক যদি লাগে মই আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত নাম্বাৰটো দি দিম, আপোনালোকে ফোন কৰি জোনমণিৰ পৰা মাৰ্কেটাৰ পৰা ল'ব পাৰিব কাপোৰখিনি। কিমান ধুনীয়া কালেকশ্যন দেখিছেনে? চাগে নতুন নতুন ভাল ভাল কিতাপে আহিছে। এইয়া বজাৰ এইখিনি কৰিছোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ। ইয়াত আৰু যিখিনি চাবলৈ আছিলে চালোঁ, আৰু ভাত আমি বেলেগ জেগা খাম ভাবিছোঁ, আৰু বেলেগ ঠাইও যাম। আজি ইয়াতে চাওক, কাইলৈ নহ'লে পৰহিলৈ আহিব পাৰিম ইয়াত আকৌ। বহুত ভাল লাগিছে আৰু পৰিৱেশটো ভাল হ'ব। আজি প্ৰথম দিন কাৰণে চাগে মানুহবোৰ যথেষ্ট হৈছে, যদিও অলপ কম হ'ব চাগে। কাইলৈ পৰহিলৈ হ'ব, কাইলৈ পৰহিলৈ আহিম। গাড়ীত উঠিলোঁ, এতিয়া ক'ত যাওঁ আপোনালোকক দেখাম বাৰু। ভাগৰ লাগিছে, যথেষ্ট ভাগৰ লাগিছে, খোজকাঢ়ি ফুৰা হ'ল। তাৰপৰা আমি ওলাই মেলি আহিলোঁ, এতিয়া আমি গৈ আছোঁ ডুমডুমা। আমি NH 37ত সোমাম লাঞ্চ কৰিবলৈ। সময় হৈছে আপোনাৰ 3টা বাজিলে। এতিয়া আমি লাঞ্চ কৰিম ইয়াত। বহুত যথেষ্ট ভিৰ দেখিছোঁ, চাওঁ বহুত বহুত বহুত।
আমি NH 37ত সোমাইছিলোঁ, ইমানেই ভিৰ, জেগাই নাই একেবাৰে, পূৰা ছিট ফুল, আৰু অলপ দেৰি ৰ'লেও নহ'ব বুলি কৈছে, আৰু মানুহবোৰ ৱেইটিঙত আছিলে। সেইকাৰণে আমি ঘূৰি আহিলোঁ। আহি এতিয়া শদিয়া ব্ৰিজ যোৱা ৰাস্তাটোত গৈ আছোঁ। এতিয়া ৰাস্তাত য'ত ভাল দেখোঁ তাতে খাম আৰু তাৰপিছত ঘৰত যাম। এতিয়া চাওঁ, এতিয়ালৈকে পোৱা নাই বাৰু, গৈ আছোঁ। আমি শদিয়া ব্ৰিজ পালোহি, এতিয়া অলপ অকণমান আগত আছে আৰু 3:30 বাজিলে। এতিয়ালৈকে আমি ভাত খোৱা নাই, তাত অকণমান ফুৰি লওঁ, তাৰপিছত ঘূৰি আহি খাম। ইয়াতে ক'ৰবাত সোমাই যাম আৰু গৈ আছোঁ, পাম অলপ সময় আছে, পাই যাম। ভাল লাগিব, বহুত দিনৰ মূৰত ভাল লাগে শদিয়া ব্ৰিজ ফালে আহিবলৈ, মই বহুত ভাল পাওঁ। শদিয়া ব্ৰিজ পালোঁ, এতিয়া চাওঁ, মানুহ ঢেৰ দেখিছোঁ। কি ভাল লাগিছে। পিকনিক পাৰ্টি দেখিছেনে পাছফালে? ইমান পিকনিক পাৰ্টি, পিকনিক খাই আছে। চাৰিওফালে দেখিছোঁ পিকনিকে খাই আছে অকল। ভাল লাগিছে পৰিৱেশ চাই, বহুত 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 ভাল লাগিছে। চাৰিওফালে চাওক, সেইফালে দেখিছে পিকনিক খাই আছে। শদিয়া ব্ৰিজ আহি থকাই হয়, মই কেইবাবাৰ আহিছোঁ, আজি বুলি নহয়, বহুতবাৰেই আহিছোঁ। আৰু যিমানবাৰ আহে হেঁপাহ নপলায়, ইমানেই ভাল লাগে, বহুত ভাল লাগে। মই হয়তো শব্দৰে বুজাব নোৱাৰিম। চব আজি মানুহ যথেষ্ট হৈছে। Outer space, and I was sprung out from the earth. We laid down. বৈ ওলালোঁ। আজি খোৱাটো বহুত মানে গড়বড়ি হৈ গ'ল। গড়বড়ি হৈছে বুলিয়ে ক'ম, কেলেনো আমি আহোঁতে দেৰি হ'ল। আজি 1 তাৰিখ, বহুতৰ হয়তো আজি এনেকুৱা হৈছে যে হেৰি আপোনাৰ হোটেলবোৰত কাম কৰা মানুহবোৰ নাই, তেনেকৈ বনাই থোৱা নাই, কমকৈ বনাই থৈছে। আমিও তেনেকুৱাতে সোমালোঁ, পালোঁ, কিন্তু যেনেকৈ ভাবিছিলোঁ তেনেকৈ নাপালোঁ। যি আছে তাকে খালোঁ বাৰু, ভালেই লাগিলে, ধুনীয়াকৈ বনাইছিলে। কিন্তু যিখিনি যেনেকৈ ধৰণত মানে ভাবি আহিছিলোঁ তেনেকুৱা নহ'ল। হ'ব বাৰু, একো নাই, কেতিয়াবা হৈ যায় তেনেকুৱা, একো নাই। খোৱাটো বাৰু হৈ থাকিব। আপোনালোকৰ সকলোকে আজি মই মোৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিম। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো অল কৰি দিব, যাতে আহিব লগা ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু মই নতুন কি ভিডিঅ' দি যাওঁ আপোনালোকে নিশ্চয় চাই গৈ থাকিব পাৰিব। আৰু মই এইটো বছৰত মই আপোনালোকক কথা দিছোঁ যে মই বহুত পলমকৈ ভিডিঅ' নিদিওঁ, যিমান পাৰে মই সোনকালে ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আৰু সময় মিলাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজি মই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।